ভনীহঁত কি কৰি আছা তোমালোকে? তোমালোক ভালে আছানে? আৰু তোমালোকে অ ফলাখন আৰু ক ফলাখন ভালকৈ লিখিব আৰু ক'ব পৰা হ'লানে? তোমালোকে শব্দবোৰ ভালকৈ উচ্চাৰণ কৰিবা দেই। আজি আমি অ ফলাখন অলপ ওপৰ পৰ্যায়ত শিকিম। অ মানে কি জানানে? অমিতা। অ মধুচৈকাৰে মি, অমি, দন্ত্য ত তাকাৰে তা, অমিতা। আ, আম, ম, আম। এইবাৰ হস্ৰই, ইকৰা, হস্ৰই ক, ৰ তাকাৰে ৰা, ইকৰা। দীৰ্ঘই, ইগল, ইগল, ইগল। এইবাৰ হস্ৰ উ, আমি কি লিখিম তোমালোকে ভাবাচোন। হস্ৰৰে উ, খা, তালি হতাকাৰে খা, উশাহ। দীৰ্ঘ ঊন সূতা, ন, ঊন। দেশত দীৰ্ঘকাৰে সু, দন্ত্য ত তাকাৰে তা, ঊন সূতা। এইবাৰ আহিল আমাৰ ঋ, ঋষি, মনীয়া সৎ হস্ৰইকাৰে সি, ঋষি। এইবাৰ লিখিম এৰা গছ, ৰতাকাৰে ৰা, এৰা। দ্বিতীয় ছ, গছ, এৰা গছ। এইবাৰ ঐ মানে ঐৰাবত, ৰতাকাৰে ৰা, ত, ঐৰাবত। ও মানে ওলকবি, ওল, ক বধচকাৰে বি, কবি, ওলকবি। এইবাৰ ঔ মানে ঔটেঙা, মনীয়া ততিকাৰে তে, ঙ তাকাৰে ঙা, ঔটেঙা। অকণিহঁত তোমালোকে ভালদৰে